প্ৰমোদ বৰে যেটো উচ্ছেদ কৰিবৰ কাৰণে নোটিছ দিয়া আছে সেইটো আমি কনডেম কৰিছো আৰু যত উচ্ছেদৰ কাৰণে নোটিছ দিছে তাতে আমি যাম মানৱ ৰাষ্ট্ৰীয় উদ্যানক ধ্বংস কৰিবলৈ লৈছে নেকি প্ৰমোদে সব খাব প্ৰমোদে সব খাই শেষ কৰিব দল হিচাপে দলটো মজবুত কৰিবৰ কাৰণে যিখিনি আলোচনা কৰিব লাগে সেইটো আলোচনা কৰিছে ইয়াত বাদে আজিকালি যে বিটিসি অঞ্চলত ইলেকশন কৰিবৰ কাৰণে নোটিছ দি আছে এই প্ৰমোদ বড়ো চৰকাৰে সেইটো আমি কনডেম দিছো কনডেমনেশ্যন কৰিছো আৰু 2003 চনৰ 10 ফেব্ৰুৱাৰীত চুক্তিমতে সবে থাকাৰ অধিকাৰটো আছে এই হিচাপত আমি সেই ইলেকশন নোটিছ দিয়াটো আমি কনডেম দিছো আৰু আমি সোমবাৰৰ পৰা যত ইলেকশন নোটিছ দিছে তাতে বিফেপ দল হিচাপে আমি যাই পেলাই ৰাইজৰ লগত আলোচনা কৰি আহিম কি কাৰণত আপোনালোকক ইলেকশন কৰিবৰ কাৰণে নোটিছ দিছে সেইটো ইলিগেল চুক্তিমতে ইলিগেল এইটো আমি কেতিয়াও গ্ৰহণ কৰিব নোৱাৰে বিফেপ দল হিচাপে দেখা গৈছে যে মানে অসম জাতীয় পৰিষদৰ পৰা মানে জাতীয় সম্পাদকে আপোনালোকৰ বিফেপ দলত যোগদান কৰিছে কি ক'ব নাই আমাৰ দলত বহুতে যোগদান কৰি আছে আপোনালোকে চাওক অসম জাতীয় যুৱ কিবা পৰাও কৰিছে আৰু প্ৰাক্তন আপচু নেতাবিলাকো সোমাইছে মুঠতে আমাৰ দায়িত্ব আছে বিটিচিত ৰক্ষা কৰাটো সকলোৰে দায়িত্ব আজি সোমাইছে খুব ভাল লাগিছে আৰু সোমাব বহুত নেতা কৰ্মী আৰু আছে বিজেপিৰো আছে ইউপিপিএলৰো আছে আপচুৰো আছে এনেকুৱা বহুত কংগ্ৰেছৰো আছে সোমাব আৰু এনেকুৱা আমাৰ দলটো ভাল পাই পেলাই সোমাৱা অভাৱ নাই এতিয়া আমি সোমাই পেলাই ল'ম সকলো জাতি জনগোষ্ঠীৰ লৈ পেলাইহে বিফেপ দল সেইকাৰণে আমি একেলগে কাম কৰিব বিচাৰিম সেইটো নাই সেইটো অসমৰ চেম ছাৰে কি কৈছে কোৱা নাই মই একো নাজানো কিন্তু আমাৰ দলৰ কথাটো হ'ল সিদ্ধান্তটো হ'ল আজিৰ দিনত আমি কোনো কংগ্ৰেছৰ লগতো নাই বিজেপিৰ লগতো নাই আমি বিফেপ দলে দুটা লোকসভা ওদালগুৰি আৰু কোকৰাঝাৰ দুটা লোকসভা বিফেপে অকলে এমপিটো খেলিব বিগত 3 বছৰত 40টাৰো অধিক হাতী হত্যা আৰু 5টা গড় হত্যা মানৱ ৰাষ্ট্ৰীয় উদ্যানত কি ক'ব এইটোতো প্ৰমোদহে জানে প্ৰমোদৰ দিনত হৈছে এইটো প্ৰমোদে জানিব মই আৰু কি ক'ম প্ৰমোদে জানে প্ৰমোদৰ দিনত 3টা বছৰ হৈ গ'ল 3টা বছৰত 2টা এক্সট্ৰিমিষ্ট অৰ্গেনাইজেশ্যন খুলিছে এইটোকে শান্তি কয় নেকি শান্তি ক'ত আহিছে অশান্তিহে বেছি হৈ আছে আৰু প্ৰমোদৰ দিনত আজি একটা পিছত একটা বিটিচিটো ধ্বংস হ'বলৈ গৈ আছে সেইকাৰণে আমি সকলো জাতি জনগোষ্ঠীৰ লিডাৰসকলক অনুৰোধ কৰিছো যে আমি বিটিচিটো বাচাব লাগিব বিটিচি বাচোৱাটো আমাৰ দায়িত্ব আৰু ওলাই আহক আমি একগোট হ'ব লাগিব বহুত জায়গাত দেখা গৈছে যে প্ৰমোদ বৰাই মানে উচ্ছেদ অভিযানৰ নোটিছ জাননী কৰিছে এইটো কৈছো মই প্ৰমোদ বৰাই যেটো উচ্ছেদ কৰিবৰ কাৰণে নোটিছ দিয়া আছে সেইটো আমি কনডেম কৰিছো আৰু যত উচ্ছেদৰ কাৰণে নোটিছ দিছে তাতে আমি যাম বিফেপ দল মানৱ ৰাষ্ট্ৰীয় উদ্যানক ধ্বংস কৰিবলৈ লৈছে নেকি প্ৰমোদে সব খাব প্ৰমোদে সব খাই শেষ কৰিব